Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছো। তো গাইস, এটা সিদ্ধান্ত লোৱা হৈছে এভৰি সানডে আপোনালোকে মোৰ ফালৰ পৰা পাব এটা ইনফৰমেটিভ ভিডিও যিবিলাক আপোনালোকৰ আমাৰ দৈনন্দিন জীৱনৰ লগত ঘটা কিছুমান ঘটনাৰ তথ্য অথবা যিবিলাক নৰমালি মানুহে নাজানে কিন্তু জানিলে কিছু পৰিমাণে হলেও হেল্পফুল হ'ব পাৰে। আজি আমি আলোচনা কৰিম কিছুমান ইন্টাৰেষ্টিং ল ইম্পৰ্টেন্ট ফ্যাক্টৰ বিষয়ে। বলক তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। নাম্বাৰ 1, সাধাৰণতে আমি দেখো যে কোনো ট্ৰাফিক পুলিচে আমাৰ গাড়ীৰ পৰা চাবিটো উলিয়াই লয়। শুনাতো এইটো নৰ্মেল লাগিছে, কিন্তু মোটৰ ভেহিকেল এক্ট 1932 এইটো পাৰমিশন নিদিয়ে। ইট ইজ নট লিগেলি এলাউ। কোনো ট্ৰাফিক পুলিচে বা কোনো পুলিচ বিষয়ে আপোনাৰ গাড়ীৰ পৰা চাবিটো উলিয়াই ল'ব নোৱাৰে। আৰু যদি কোনো পুলিচ বিষয়ে আপোনালোকৰ ওচৰত চালান কাটিছে তেতিয়াহ'লে তেওঁলোকৰ ওচৰত ই চালান নহলে চালান বুক থাকিব লাগিব। ইয়াতে এটা কথা মই কৈ দিওঁ, যেতিয়া আপোনালোকক কোনোবা পুলিচ বিষয়ে ৰখায় তেতিয়া তাৰ পৰা পলাবলৈ চেষ্টা নকৰিব। তেতিয়া সমস্যা আপোনালোকৰে হ'ব। আপোনালোকৰ যিবিলাক ড্ৰাইভিং লাইসেন্স ইম্পৰ্টেন্ট ডকুমেন্টছ থাকে সেইবিলাক আপোনালোকৰ পৰা সাব ইন্সপেক্টৰ নহলে তেওঁলোকৰ ওপৰৰ ৰেংকৰ অফিচাৰে জব্দ কৰি ল'ব পাৰে। সেইকাৰণে এই ভুলটো কেতিয়াও নকৰিব। আৰু যদি কোনোবা ট্ৰাফিক পুলিচে বা পুলিচ বিষয়ে আপোনাৰ গাড়ীৰ পৰা চাবিটো উলিয়াই লয় তেতিয়া আপোনালোকে কমিশনাৰৰ ওচৰত নহলে ডেপুটি কমিশনাৰৰ ওচৰত DSP ওচৰত কমপ্লেইন ফাইল কৰিব পাৰে। নাম্বাৰ 2, আমিতো সকলোৱে দোকানলৈ যাওঁ আৰু যিবিলাক পেকেটিং কৰা বস্তু থাকে তাত এটা MRP প্ৰাইচ লিখা থাকে আৰু সেই প্ৰাইচটোৰ ওপৰত বা দামটোৰ ওপৰত বিক্ৰেতাগৰাকীয়ে ক্ৰেতাগৰাকীৰ ওচৰৰ পৰা বেছি দাম ল'ব নোৱাৰে। মই জানো আপোনালোকে সকলোৱে এইটো কথা নিশ্চয় জানে, কিন্তু ক্ৰেতাগৰাকীয়ে বাৰ্গেনিং কৰি বিক্ৰেতাগৰাকীৰ পৰা কম দামতে বস্তুবিধ ল'ব পাৰে। আমি যদি কোল্ড ড্ৰিংকস বা মেংগো ফ্ৰুটি আনিবলৈ কোনো দোকানলৈ যাওঁ আৰু তাক ফ্ৰিজত ৰখাৰ বাবে বিক্ৰেতাগৰাকীয়ে কোনো ধৰণৰ কুলিং চাৰ্জ ল'ব নোৱাৰিব। আৰু আমাক যদি বস্তুখিনি অনাৰ বাবে কেৰি বেগ লাগিব নেকি সোধে, আমি যদি ক'লো যে হয় লাগিব, তেতিয়াহ'লে তেওঁলোকে ক'লে যে কেৰি বেগৰ এক্সট্ৰা পইচা দিব লাগিব, 5 টকা 10 টকা এনেকুৱা থাকে। তেতিয়ালৈকে আপোনালোকে এটা কথা মন কৰিব, কেৰি বেগটোত ব্ৰেণ্ড নেম তেওঁলোকৰ দোকানৰ নাম বা তেওঁলোকৰ কোম্পানীৰ নাম লিখা আছে নেকি। যদি লিখা আছে আপোনালোকে সেই কেৰি বেগটো আনাৰ বাবে এক্সট্ৰা চাৰ্জ কৰিব নালাগে, এক্সট্ৰা পইচা দিব নালাগে। আৰু যদি হোৱাইট ক্লিন এটা কেৰি বেগ হয় তেতিয়া আপোনালোকে সেই কেৰি বেগটোৰ কাৰণে 5 টকা 10 টকা যিটো চাৰ্জ থাকে সেইটো পে কৰিব পাৰে। নাম্বাৰ 3, চিভিল এভিয়েশ্যনৰ ৰেগুলেটৰী অথৰিটিৰ ৰুল মতে যদি আপুনি এয়াৰপোৰ্ট সময়মতে গৈ পাইছে কিন্তু এয়াৰলাইনসকলৰ বাবে আপোনাৰ ফ্লাইটখন 2 বা 5 ঘণ্টাৰ সময়ৰ বাবে ডিলে কৰা হৈছে তেতিয়া আপোনালোকে তেওঁলোকৰ পৰা ফ্ৰী মিলছ ফ্ৰী ৰিফ্ৰেছমেণ্ট বিচাৰিব পাৰে। আৰু যদি 6 ঘণ্টাৰ ওপৰত ফ্লাইটখন ডিলে কৰা হয় তেতিয়ালৈকে আপুনি টিকেট ৰিফাণ্ড বিচাৰিব পাৰে। আপোনাৰ টিকটৰ বাবদ যিমান পইচা খৰচ হৈছে সেয়া ৰিটাৰ্ণ বিচাৰিব পাৰে আৰু বেলেগ ফ্লাইট এৰেঞ্জমেণ্ট কৰি দিয়াৰ বাবে ক'ব পাৰে। আৰু যদি তেওঁলোকে তাৰ ওপৰত একো একশ্যন নলয় তেতিয়া আপোনালোকে এয়াৰলাইনসকলৰ কমপ্লেইন এয়াৰপোৰ্ট অপাৰেটৰৰ ওচৰত কৰিব পাৰে। আৰু নাম্বাৰ 4, আপুনি এনেকুৱা কিবা ল জানেনে য'ত বছগৰাকীয়ে তেখেতৰ এমপ্লয়গৰাকীক ফায়াৰ কৰিব নোৱাৰে, অৰ্থাৎ অফিচৰ পৰা উলিয়াই দিব নোৱাৰে? হয়, এনেকুৱা এটা ল বনোৱা হৈছে প্ৰেগনেণ্ট মহিলাসকলৰ বাবে। প্ৰেগনেঞ্চিৰ সময়ত মহিলাসকলে যদিহে অফিচলৈ যাব নোৱাৰে অৰ্থাৎ অফিচৰ কামত এবচেণ্ট থাকে তেতিয়াও বছগৰাকীয়ে তেখেতক কামৰ পৰা ফায়াৰ কৰিব নোৱাৰে, অৰ্থাৎ অফিচৰ পৰা ওলাই দিব নোৱাৰে। নাম্বাৰ 5, এগৰাকী ছিংগল মাদাৰে যিকোনো জেণ্ডাৰৰ ল'ৰা ছোৱালীয়ে এডপ্ট কৰিব পাৰে, কিন্তু এগৰাকী ছিংগল ফাদাৰে বা অকলশৰীয়া পুৰুষ এগৰাকীয়ে ছোৱালী এডপ্ট কৰিব নোৱাৰে, অকল ল'ৰাহে এডপ্ট কৰিব পাৰে। নাম্বাৰ 6, 2005 চনৰ জাজমেণ্টৰ মতে ইণ্ডিয়াত লিভ ইন ৰিলেশ্যনশ্বিপটো লিগেল বুলি মনা হৈছে। নাও ইট ইজ নট ইললিগেল, ইটছ লিগেল। কিন্তু যদিহে লিভ ইন ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ ল'ৰা ছোৱালী বা সন্তানৰ জন্ম হয় তেতিয়া তেওঁলোকৰ পিতৃ মাতৃৰ পৰা সেল্ফ একিউৱাৰী প্ৰপাৰ্টিৰ অধিকাৰী হ'ব পাৰিব। নাম্বাৰ 7, যদি কোনো কাপোলে ডিভোৰ্চ ল'ব বিচাৰে তেওঁলোকে বিয়াৰ এবছৰৰ পিছতহে ডিভোৰ্চ ফাইল কৰিব পাৰে, তাৰ আগতে নোৱাৰে।
নাম্বাৰ 8 যদি কোনো পুৰুষ পুলিচ বিষয়া এগৰাকীয়ে ৰাতি কোনোবা মহিলাক এৰেষ্ট কৰিবলগীয়া হয় তেখেতে বাৰু এৰেষ্ট কৰিব পাৰিবনে? নো, তেখেতে এৰেষ্ট কৰিব নোৱাৰিব। কাৰণ ৰাতিপুৱা 6 বজাৰ আগত আৰু সন্ধিয়া 6 বজাৰ পিছত কোনো পুৰুষ পুলিচ বিষয়াই মহিলা এগৰাকীক এৰেষ্ট কৰিব নোৱাৰে। আৰু এৰেষ্ট কৰিব লগা হ'লেও তেখেতৰ লগত লেডি পুলিচ এগৰাকী থকাটো প্ৰয়োজনীয় আৰু তেখেতে মেজিষ্ট্ৰেট এগৰাকীৰ পাৰ্মিশ্যন লোৱাটো বাধ্যতামূলক। নাম্বাৰ 9 লেডি পুলিচ এগৰাকীয়েহে মহিলা এগৰাকীক এৰেষ্ট কৰিব পাৰে। কিন্তু যদি লেডি পুলিচ এগৰাকী এভেইলেবল নাথাকে তেতিয়া মেল পুলিচ এগৰাকীয়েও তেখেতক এৰেষ্ট কৰিব পাৰিব, কিন্তু মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈহে। নাম্বাৰ 10 আপোনালোকে দেখিছেনে চিলিণ্ডাৰ ব্লাষ্ট হৈ যোৱা? যদি এক্সিডেণ্টলি চিলিণ্ডাৰ ব্লাষ্ট হৈ যায়, চিলিণ্ডাৰ এক্সপ্ল'ড হৈ যায়, তেতিয়া LPG কাষ্টমাৰে ক্লেইম কৰিব পাৰে 40 লাখ টকাৰ বাবে। LPG কাষ্টমাৰ্ছ কেন ক্লেইম 40 লাখ ইঞ্চুৰেঞ্চ কভাৰ। কিন্তু এই কভাৰ ক্লেইম কৰা দেখা নাযায়, কাৰণ এই ল'টোৰ বিষয়ে বহুত মানুহেই নাজানে। তো এয়াই আছিলে ইণ্টাৰেষ্টিং ল'ৰ বিষয়ে 10টা পইণ্ট। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে আৰু কিছু কথা জানিব পাৰিলে। গতিকে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব। আজিলৈ ইমানেই। বাই বাই।